হয়, যিহেতু এতিয়া দুৰ্গা পূজা চলি আছে, আজি আপোনালোকক এখন এনেকুৱা পূজা দেখুৱাম যিখন পূজাত নেকি লক্ষ লক্ষ মানুহৰ সমাগম হয়। এইটো এটা এনেকুৱা মন্দিৰ যিটো মন্দিৰত পূজা কৰিবলৈ আপোনালোকে বহুত সময় ধৰি লাইন পাতিব লাগিব আৰু লক্ষ লক্ষ মানুহৰ সমাগম দেখিবলৈ পাব। হাতীৰ দ্বাৰা কেনেকৈ শিৱলিংগ উঠোৱাৰ চেষ্টা কৰিছিল এয়া কিছু ইতিহাসৰ কথা আৰু লগতে কিছুমান ৰোমাঞ্চকৰ ধুনীয়া সৰগ বনাই দিছে। আপোনালোকে এই গোটেইখিনি জানিবলৈ ভিডিঅ'টো আপোনালোকে ধুনীয়াকৈ চাব লাগিব। এটা ধুনীয়া ইনফৰমেশ্যন ভিডিঅ'টো চাই থাকক। তো মই কংকনভাৱে কৈছোঁ, যিহেতু এতিয়া পূজাৰ বতৰ, গতিকে আজি পূজা চাবলৈ বুলি ওলাই আহিছোঁ। আজি পূজাৰ দ্বিতীয়টো দিন আৰু অসমৰ আটাইতকৈ ডাঙৰ পূজাখন হয় আমাৰ বেলচৰ আমাৰ ঘৰৰ পৰা একদম ওচৰত মাত্ৰ 3 কিলোমিটাৰ। গতিকে এই বেলচৰ আহি আছে, বেলচৰৰ ৰাস্তা ধুনীয়া ৰাস্তা। তো আমি গোটেই পূজা চাব গৈ থাকোঁ। এনডাকা ব্লগ চকত লগত লৈ আহিছোঁ, একদম মজা ল'ৰা, একদম ইয়াৰ এটা চেনেল আছে এনডাকা ব্লগ বুলি। ফাইনেলি আহিবলৈ বেলচৰ আহিবলৈ আৰু কেইবাখনো গেট আছে, বহুত গেট আছে আৰু এইফালে চাব পাৰে কেৱল থিয়েটাৰ সকলোতে থিয়েটাৰ আৰু বহুত সলকান্তে আহি পালোঁ বাৰু। অলপ দেৰি হ'লে এইবিলাক পূৰা লাইট জ্বলি যাব না, একদম মজা লগা হ'ব। হয়, মই এতিয়া আছোঁ বেলচৰৰ বিলেশ্বৰ দেৱালত আছোঁ। এখন ধুনীয়া পূজা য'ত নেকি বহুত হাজাৰ হাজাৰ লাখ লাখ মানুহৰ সমাগম হয়। এতিয়া বৰ্তমান মানুহ কমি আছে বাৰু, কাৰণ মই সলকানে আহি পালোঁ। এইফালে চাব পাৰে বেলচৰ দেৱালৰ মুখ্য গেট এইখন। এতিয়া আমি ভিতৰলৈ সোমাই যাম আৰু আপোনালোকক ধুনীয়াকৈ দেখুৱাম। ধুনীয়াকৈ ভিডিঅ'টো চাই থাকক, এটা ধুনীয়া ভিডিঅ'। যদি দুৰ্গা পূজাৰ বতৰত আপোনালোকে যদি এই বিলেশ্বৰ দেৱালত অহা নাই, ধুনীয়াকৈ আহিব আৰু চাব, আৰু ভিডিঅ'টোৰ দ্বাৰা সকলোখিনি গম পাই যাব। এই বিলেশ্বৰ দেৱালয় অসমৰ নলবাৰী জিলাৰ এটা অতি পুৰণি মন্দিৰ। নলবাৰী চহৰৰ পৰা প্ৰায় 14 কিলোমিটাৰমান হ'ব এই পশ্চিম বেলচৰৰ শ্ৰী শ্ৰী বিলেশ্বৰ দেৱালয় অৱস্থিত। তো আহিয়ে এনেকুৱা এটা গণেশৰ মূৰ্তি দেখিব। মূৰ্তিটো সঁচাকৈ বহুত বেছি ভাল লাগে। জয় গণেশ বাবা, এটা সেৱা জনালোঁ ধুনীয়াকৈ। আৰু এই বিলেশ্বৰ দেৱালয়ত ৰজাদিনীয়া পৰম্পৰা ৰক্ষা কৰি ৰামকলক পূজা কৰা এটা পৰম্পৰা আছে। আৰু জানিবলৈ পোৱা মতে ইয়াৰ এখন ধুনীয়া পাৰ্ক আছে, যিখন পাৰ্কৰ নাম যিজন ৰজা আছিল এই মন্দিৰটো প্ৰতিষ্ঠা কৰা বুলি শুনিছোঁ। আমি ইতিহাসে জানিবলৈ দিয়ে নাগশংক নামৰ, সেই নাগশংক নামৰে এখন পাৰ্ক ইয়াত বনোৱা হৈছে। ধুনীয়াকৈ চাব পাৰে, কি ধুনীয়াকৈ সজাই তুলিছে, যেন সৰগ বনাই তুলিছে। সঁচাকৈ ভিতৰত আহি বহুত বেছি ভাল লাগিছে। আপোনালোকে চাব পাৰে কি ধুনীয়াকৈ দুৰ্গা পূজা বুলি সজাই তুলিছে। সঁচাকৈ বহুত বেছি ভাল লাগিছে। যদি আপোনালোকে অহা নাই, আহিব পাৰে। তো মই এতিয়া আছোঁ বিষ্ণু মন্দিৰৰ সন্মুখত আছোঁ। চাব পাৰে কি ধুনীয়া দেখা হৈছে বিষ্ণু মন্দিৰটো। আৰু এইফালে বেলচৰ মন্দিৰৰ ভিতৰত এটা সৰু পুখুৰী আছে, যোনটো ডাঙৰ পুখুৰী নহয়, সৰু পুখুৰী। আৰু এই দেৱালৰ কিছুমান ইতিহাস ইয়াতে আজি দেখুওৱা হৈছে। চাব পাৰে ইয়াত দেৱালৰ ইতিহাসৰ স্বাক্ষৰিত শিলালিপি, এয়া শিলালিপি। আৰু এইফালে চাব পাৰে ধুনীয়াকৈ এইটো কি হ'ব পাৰে, এইটো মূৰ্তি পুৰণি ভাস্কৰ্য। এইবিলাক পুৰণি মূৰ্তি ভাস্কৰ্য আছিল। আৰু এইফালে ধুনীয়াকৈ চাব পাৰে মহাদেৱটো কি ধুনীয়াকৈ সুন্দৰকৈ ঘূৰি আছে, ধুনীয়া মূৰ্তি। বিলেশ্বৰ দেৱালয়ৰ ইতিহাসে বহু কথা কয় আৰু ইতিহাসত ধুনীয়াকৈ ইয়াত দাঙি ধৰিছে। চাব পাৰে বিলেশ্বৰ দেৱালয় প্ৰতিষ্ঠাৰ পূৰ্বে এটা টিলা আছিল, পাহাৰৰ নিচিনা টিলা এটা আছিল। চাব পাৰে ইয়াত ধুনীয়াকৈ দাঙি ধৰিছে। যদি আপোনালোকে পূজাত আহে দেখিব পাৰোঁ, আৰু চাই সঁচাকৈ বহুত বেছি ভাল লাগিছে। আৰু ইতিহাসৰ বহু কথা আছে, আপোনালোকে ধুনীয়াকৈ ভিডিঅ'টো চাই থাকিলে গম পাব। ইয়াত এইটো চাব পাৰে, এইটো হৈছে হাতী। আৰু এই হাতীৰ দ্বাৰাই নাগশংকৰ ৰজাই শিৱলিংগটো তেওঁৰ ৰাজধানীলৈ নিয়াৰ উদ্দেশ্যে শ্ৰী শ্ৰী বিলেশ্বৰ দেৱালয় শিৱলিংগটো উঠোৱাৰ চেষ্টা কৰিছিল, কিন্তু এই চেষ্টাত ব্যৰ্থ হৈছিল। আৰু ইতিহাসৰ বহুত নজনা কথা, 1897 চনৰ 12 জুনত বেলচৰত ডাঙৰ ভূমিকম্প হয়, যি ভূমিকম্পৰ ফলত নেকি এনেকুৱা এখন নৈ আছিল, সেই নৈখনো ভূমিকম্পৰ ফলত নোহোৱা হৈ গৈ বিলুপ্ত হৈ যায়। কেনেকুৱা ইতিহাসৰ কথা ন, ভাবিলে আচৰিত লাগে। আৰু মই এতিয়া আহি পালোঁ বিলেশ্বৰ দেৱালয়ৰ ভিতৰতে এটা ধুনীয়া শিৱ মন্দিৰ প্ৰতিষ্ঠা কৰিছে, শিৱৰ মূৰ্তি প্ৰতিষ্ঠা কৰিছে। চাব পাৰে ইমান ধুনীয়া। জয় শিৱ বাবা, তাত ধুনীয়াকৈ সেৱা জনাই ল'লোঁ। জয় শিৱ বাবা। সম্বোধনা জ্ঞাপন কৰিবৰ কাৰণে আমাৰ মাজত উপস্থিত হৈছে। আৰু শাৰদীয় দুৰ্গা পূজা উপলক্ষে ইয়াত এখন অস্থায়ী মঞ্চ গঢ়ি তুলিছে, সুন্দৰ কৰি তুলিছে, খুব ভাল লাগিল আহি।
আৰু এই দেৱালত হাঁহ পাৰ মহ ছাগলী কোমোৰা আদি বলি বিধানৰ প্ৰথা অতি প্ৰাচীন। দুৰ্গা পূজাৰ মহানৱমীৰ দিনা মহ বলি দিয়া হয় ইয়াত। আৰু বিলেশ্বৰ দেৱালয়ত দুৰ্গা পূজা হয় যদিও ইয়াৰ পূজাৰী দেৱী মৃন্ময় মূৰ্তি নহয়, এডাল কলগছৰ কাণ্ড অংশ সুশোভিত বস্ত্ৰ বা অলংকাৰে সজাই দেৱী মূৰ্তি হিচাপে পূজা অৰ্চনা কৰা হয়। আৰু ভিডিঅ' কৰি থকাৰ মাজতে আইতা এজনীক লগ পালোঁ। আইতাজনী খুব সুন্দৰকৈ মৰমেৰে মাতিছে, খুব ভাল লাগিল। মানে তেখেতে নাতিয়েকৰ লগত মানে এনেকৈ পূজা চাব আহিছে। মোক ক'লে বপ্পা মোকো এবাৰ ভিডিঅ'ত উঠাই দে। খুব ভাল লাগিল আইতাজনীক লগ পাই। তো আমি এটা দেৱান পুখুৰীলৈ যাম। ধুনীয়াকৈ দেৱান পুখুৰীটো ধুনীয়া বনাইছে বোলে। আহা ব'লা। বৰ্তমান আছোঁ দেৱান পুখুৰীটো হৈছে আৰু আহি পিনে ভাইটি কেইজনমান লগ কৰি চাব পাৰে গোটেইকেইটা। আৰু এই দেৱান পুখুৰীটো কোচ ৰজা নাৰায়ণৰ ভাতৃ চিলাৰায় দেৱানে খন্দোৱা হৈছিল। আৰু পূজা বুলি ক'লে যদি বেলুন নেদেখাও কেনেকুৱা হ'ব। আৰু গতিকে লাহে লাহে মানুহ বহুত বাঢ়ি গৈছে চাব পাৰে। আৰু এতিয়া আমি গৈ থাকোঁ মানে ৰাষ্ট্ৰীয় বাণিজ্য মেলালৈ বুলি। ইয়াত মানে ইয়াৰ ভিতৰত মানে বাণিজ্য মেলা চালে এনেকৈ ধুনীয়াকৈ আহে পূজা বুলি আপোনালোকে চাব পাৰে। ইমান ডাঙৰ মানে বহুত বেছি ডাঙৰ পূজাখন। যদি আপোনালোকে আহি পিনে মই বাৰে বাৰে কৈছোঁ যে এবাৰ আহি চাব আপোনালোকে, বহুত বেছি ভাল লাগে। এয়া বাণিজ্য মেলাৰ ভিতৰৰ দৃশ্য। সকলোৱে বজাৰ কৰি আছে আৰু মানুহ বহুত বেছি বাঢ়িয়ে গ'ল মানে। আৰু এয়া দুৰ্গা পূজা উপলক্ষে বেলচৰৰ প্ৰথমবাৰৰ কাৰণে প্ৰথম বাৰ্ষিক এনেকৈ গ্ৰন্থমেলা ইয়াত মানে ইনক্লুড কৰা হৈছে। এইটো খুব ভাল কাম কৰিছে। মানে এনেকৈ গ্ৰন্থমেলা অহাৰ কাৰণে মানে আজিকালি মানে কিতাপ বস্তুটো মানে সকলোৱে নপঢ়া হৈ গৈছে। মানে এনেকৈ হয়তো এনেকৈ গ্ৰন্থমেলা পাতিলে বহুতে কিতাপ কিনিব। এয়া চাব পাৰে। মই আহিলোঁ বাৰু অসম বুৰঞ্জী। এনেকৈ বহুত কিতাপ আছে। যদি আপুনি কিতাপ পঢ়ি ভাল পায় ইয়াত আহিলে কিতাপো এনেকৈ লৈ যাব পাৰিব। আৰু আমাৰ অতি মৰমৰ জুবিনদাৰ কিতাপ এইখন। যিসকলে জুবিনদাক বাৰু সকলোৱে ভালেই পায়। আৰু জুবিনদাৰ কিতাপ যদি নিব ইচ্ছা আছে ইয়াৰ পৰা নিব পাৰে। জুবিনদাৰ অনুৰাগী এখন কিতাপ পঢ়িব পাৰে, বঢ়িয়া লাগে পঢ়ি কিনে। আপোনালোকে লৈ যাব আহিব ঘৰত। আৰু এই বিলেশ্বৰ দেৱালৰ ইতিহাসে কিছুমান কথা কয়। মন্দিৰটোৰ প্ৰতিষ্ঠাৰ আঁৰত কিছু জনশ্ৰুতি শুনা যায়। অতি প্ৰাচীন কালত ৰূপ নাৰায়ণ নামৰ এজন ব্ৰাহ্মণৰ ঘৰত এজনে কপিলী গাই আছিল। ব্ৰাহ্মণে ঘৰত গাইজনীৰ পৰা গাখীৰ নাপায়, কিন্তু ওচৰতে টিলা এটাত থকা বিৰিণা এজোপাৰ ওচৰত তাইৰ অহাৰৰ পৰা আপুনি গাখীৰ ওলাবলৈ ধৰে। ব্ৰাহ্মণে এদিন ওচৰ চুবুৰীয়াৰ সৈতে সেই মাটিখিনি খান্দি চালে আৰু মাটিৰ তলত এক শিৱলিংগ আৱিষ্কাৰ কৰিলে। পৰেৰে খান্দোতে হেনো লিংগটোৰ এফাল এৰাই গৈছিল। এতিয়াও তেনে অৱস্থাতে লিংগটো দেখা যায়। আৰু তেতিয়াই লোহিত্য বংশৰ নাগেক্ষ ৰজাই সেই কথা গম পাই হাতী লগাই শিৱলিংগটো উলিয়াব খুজিলে, কিন্তু ইয়াত বিফল হোৱাত তাতে এখন দেৱালে সাজি দিলে। তো বিলেশ্বৰ দেৱালৰ ইতিহাসৰ বহু কথাই ক'লোঁ। সেইখিনি কিতাপত পোৱা কথা আছিল। যদি কিবা ভুল হৈছে আপোনালোকে কমেণ্ট কৰি ক'ব পাৰে। আৰু যদি কিবা ভুল হৈছে মোক ক্ষমা কৰি দিব। তো যা হওক, পূজা বুলি ক'লে জিলাপি মেইন। আৰু কি ধুনীয়াকৈ জিলাপি পৰি আছে আপোনালোকে দেখিবলৈ পাইছে। আৰু মোৰতো গমেই পাই জিলাপি দেখিলে একদম কি ক'ম আৰু খাওঁ লাগি যায়। আৰু সকলোৱে মোৰ নিচিনা থাকে, সকলোৱে বহুতে জিলাপি ভালো পায়। তো পূজা বুলি ক'লে জিলাপি মেইন। তো অকণমান জিলাপি লৈ পিনে এতিয়া পূজাৰ পৰা ৰাওনা হৈ ঘৰলৈ বুলি। তো এতিয়া যিহেতু ৰাতি হৈ গ'ল, মই কৈছিলোঁ অহাৰ লগে লগে কৈছোঁ এইখিনি জেগা মানে দিনত একোৱেই নাছিল, কিন্তু ৰাতি হোৱাৰ লগে লগে কি সুন্দৰ পৰিৱেশ গঢ়ি তুলিছে। আৰু মানুহো ইমান বেছি হৈ গৈছে, মানে কি ক'ম আৰু একদম মানে এতিয়া মানুহ আৰু বেছি হ'বলৈ ধৰিছে, লাখ মানুহ হৈ যাব। আৰু এনেকৈ পূজাত আহিলে সকলোৱে ফূৰ্তি কৰিব পাৰে। শেষত আমি ধুনীয়াকৈ চাহ তাহ খাই ধুনীয়াকৈ ভিডিঅ'টোৰ পৰা বিদায় মাগিম। যদি ভিডিঅ'টো চাই ভাল লাগিছে প্লিজ লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব আৰু এটা কমেণ্ট কৰি দিব। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব।